অগপ বিজেপিৰ মিত্ৰতাৰ জল মিত্ৰতাক লৈ অব্যাহত কথাৰ কটাকটি এইবাৰ মিত্ৰতা ভংগ প্ৰসংগত মুখ খুলিলে মহন্তই দিছপুৰত মিলিজুলি চৰকাৰ চলি থাকিলেও বাহিৰত দুয়োটা দলৰ নেতাৰ মাজত অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পৰস্পৰক আক্ৰমণ কৰি গৈছে ইজনৰ পিছত সিজন অগপ বিজেপি নেতাই তেখেতসকলে বাৰম্বাৰ কৈ থাকে যে মিত্ৰতা ভংগ কৰোঁ সেইকাৰণে আমি কৈছোঁ যদি মিত্ৰতা ভংগ কৰে তে বাহিৰত প্ৰেছৰ আগত থিয় বাখৰ কৰিতো লাভ নাই তেখেতসকলে মিত্ৰতা ভংগ কৰিব পাৰে তেখেতসকলকতো আমাৰ অধিকাৰ নাই যে আমি জোৰ জবৰদস্তি কৰি পেলাই ৰাখিম নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে মিত্ৰতা ভংগৰ ভাবুকি দিয়া অগপক এইদৰে একাংশ বিজেপি নেতাই তুচ্ছ তাচ্ছিল্য কৰাক লৈ এইবাৰ মুখ খুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আঞ্চলিক দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই অগপক আক্ৰমণ কৰা ৰাজ্যিক নেতৃত্বক কটাক্ষ কৰি মহন্তৰ মন্তব্য মিত্ৰতাক লৈ ৰাজ্যিক নেতৃত্বৰ কথাৰ মূল্য নাই কেন্দ্ৰীয় নেতৃত্বৰে আলোচনাৰ মাধ্যমেৰেহে হৈছিল মিত্ৰতা তেনেকুৱা মন্তব্য দিব লগা হলে তেওঁলোকৰ কেন্দ্ৰীয় পৰ্যায়ত যাৰ লগত এজিপি বুজাবুজি হৈছিল তেওঁলোকে দিব এওঁলোকৰতো কথাৰ কোনো মূল্য নাই নেশ্যনেল লেভেলত ইয়াত হয়তো প্ৰচাৰ মাধ্যমত ক'বৰ কাৰণে কিবা ক'ব পাৰে মহন্তৰ এই মন্তব্যৰ পিছতে মৰিগাঁৱত অগপ বিজেপিৰ মিত্ৰতাক লৈ মন্তব্য আগবঢ়ালে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে ক'লে অগপই মিত্ৰতা ত্যাগ কৰিলে দুখ লাগিব ডেফিনেটলি আমাৰ এটা সহযোগী দল ওলাই গ'লে আমি বেয়া পাম কিন্তু আমাৰ যেতিয়া এটা বৃহত্তৰ স্বাৰ্থৰ কাৰণে যিটো সিদ্ধান্ত দলে ল'ব সেই সিদ্ধান্তত আমি সদায় তাত লগত থাকিম ব্যুৰ' ৰিপৰ্ট DY365